শনি মহাৰাজ শনিৰে মুখৰিত টোলগেটত এক আধ্যাত্মিক পৰিৱেশ। গোলাপগঞ্জৰ বিৰাটনগৰ চাৰিআলি পুৰণি টোলগেটত ভাদ মাহৰ অন্তিমটো শনিবাৰে জাক জমকতাৰে শনি দেৱতাৰ পূজা অনুষ্ঠিত হয়। হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত শনি মহাৰাজৰ ব্ৰত কথা পাঁচালি পাঁচ ভক্তসকলৰ ভক্তি শ্ৰদ্ধা ধূপ-ধূনা বেলপাত দৈবত্ৰ আদিৰে শনি দেৱতাক সন্তুষ্ট কৰে। উল্লেখ্য আছে, লোকবিশ্বাস অনুসৰি এই ব্ৰত কথা পাঠ কৰিলে বা শ্ৰৱণ কৰিলে শনিদেৱ সন্তুষ্ট হয় আৰু জীৱনৰ দুখ কষ্ট ও বাধা বিপত্তি দূৰ কৰে। ভক্তসকলে এই ব্ৰত কথা পাঠ কৰে আৰু শনিৰ কৃপা লাভ কৰে আৰু শনিৰ সাৰে ষাঠি দশা পৰিৱৰ্তে মুক্ত পায় বুলি বিশ্বাস কৰে আৰু লগতে এই ব্ৰত কথা পাঠ কৰিলে শনিৰ দুখ দূৰ কৰে আৰু জীৱনত শুভ শক্তি বৃদ্ধি পায়। ফলত ভক্তসকলে শনিদেৱৰ কৃপাত জীৱনৰ সুখ শান্তি আৰু সম্পত্তি লাভ কৰিবলৈ সক্ষম হয়। গোলাপগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। हरि बाबा की शनि बाबा बिकते हरि हरि बोले। शनि विषय आमी की करिम, आमी এনেকৈ ধৰ বছৰত আজি এটা 2018 পৰা আমি কোনো রকম কৰি আমি সৰু এটা ঘৰ দি ফেলে শনি পূজা আমি সপ্তাহি কৰি আছো। কৰোতে কৰোতে আজি এনেকৈ আমি ডাঙৰ দীঘল হলো। বছৰে বছৰে এনে ভক্তবৃন্দ বেছি হৈ আছে, খুব ভাল লাগি আছে। আমি বাৎসৰিক পূজা এনে মা বোন বিলাক আহে, এনেকৈ বছৰত আমি পূজা কৰোঁ। বাছ খুব ভাল লাগি আছে। আমাৰ ৰাজবংশী শনি পূজা কৰিব লাগে, এইটোই আমি বছৰত আমি এনেকৈ একদম চাৰিওফালে আমি আমন্ত্ৰণ জানাই ফেলে এনেকৈ আমি পূজাখনৰ আজি লাষ্ট শনিবাৰ ভাদৰ মাহৰ আমি এনেকৈ জাক জমক কৰি ফেলে এই যিমান ইয়াতে মা বোনা আছে আৰু ভক্তবৃন্দ শনি বাবা মোটামুটি 4-5 হাজাৰ মান হয়। হ্যাঁ, এবার আরো বেশি হয়েছে, মোটামুটি 8-10 হাজার মান হয়ে গেছে। মানে আজি 2018 থাকি আমরা চলে আসি পূজাখান, ছোট থাকি আমরা চলে আসি। একদম পূজা দিন দিন বাড়ি আছে আর মানুষ ভক্তবৃন্দ বহুত হয়ে আছে। প্রতি বছরে বছরে আমরা নিমন্ত্রণ করি আসি, করি আমরা এত বড় করছি। আজকে এত মানুষ হচ্ছে, ইয়ার পরে আরো বাড়বে, আরো বাড়ি আছে। আজ মোটামুটি 1000 পার হয়েছে। আমার মানুষ করি চলে আছে, প্রসাদ সবাই পায় আছে। সবাই দেখো 8-10 মানুষের ভিতরে প্রসাদ সবাই পায় আছে, না পাওয়া কথা নয়, সবাই খায় আছে প্রসাদ। আর ধৈর্য ধরে নিয়ে করলে মানুষগুলা সহযোগিতা করো। আরো আমরা যে সাত ঢালি আছি, আরো যদি কাউ মনের বাসনা কৃপা করে তাহলে আরো মানুষ দিবের বা সহযোগিতা করবে। মন্দিরটা আমরা তোলার জন্য স্টার্ট করছি, সেই মন্দিরটা করার জন্য আমরা আহ্বান করছি।